বন্ধুসকল আজি আমি বনাম মটৰৰ ঘুগুনি একেবাৰে সিম্পল এয়া চাওক মই মটৰখিনি ধুই লৈছো ৰাতি তিয়াই থোৱা আছিলে তাৰপিছত ইয়াতে আলু এটা দি দিছো তাৰপিছত ইয়াত এইখিনি মছলা একেবাৰে সিম্পল যে সেইকাৰণে হালধি আছে জিৰা আছে নহৰু আছে আৰু পিয়াজ এটা কাটি লৈছো তাৰপিছত ইয়াতে অকণমান নিমখ দি লৈছো লৈ পেলাই ইয়াতে এতিয়া গেছত উঠাই পেলাই সিটি দিম 20-25 টা মান লাগিব মটৰখিনি সিজিবলৈ ভালকৈ সিজিব লাগিব ন সেইকাৰণে আদা আৰু নহৰু অকণ খুন্দি লৈছোঁ আদাও অকণমানেই দিছোঁ বেছি দিয়া নাই কেৰাহী বহাই ল'লোঁ গেছত তুলি ল'লোঁ তাৰপিছত তেল দিম অলপ হয় না জলদি গৰম তাৰপাছত দিম এটা তেজপাত তাৰপিছতে কাটি লোৱা পিঁয়াজখিনি এইখিনি ৰঙা হোৱালৈকে ভাজি ল'ব লাগিব বাছ পজ কৰি দিওঁ এতিয়া ৰঙা হোৱাটো ৰাখিলে এয়া পিঁয়াজখিনি এতিয়া ৰঙা হৈ গ'ল এতিয়া ইয়াতে দি দিম খুন্দি লোৱা আদা নহৰুখিনি তাৰপিছত এইখিনি হালধিখিনি আৰু জিৰাখিনি তাৰপিছত এতিয়া এইখিনি বইল হৈ গ'ল এইখিনি বাকি দিম এতিয়া 5 পৰা 10 মিনিটমান উতলাব লাগিব ভালকৈ জলকীয়া খালে জলকীয়া দিব পাৰে এতিয়া অকণমান ঢাক মাৰি দিম এয়া হৈ গ'ল ৰেডি